ওপৰত যে ভিডিঅ'টো দেখি আছে মই আৰু মোৰ ৱাইফে হয়। নমস্কাৰ ৰাইজ, যোৱাকালিৰ পৰা মানে বহুত বেছি এটা ভিডিঅ' ভাইৰেল হৈছে। তো সেই কি ক'ম, আজিকালি মানুহৰ মাইণ্ডছেটটো মানে কি কামাখ্যা মন্দিৰৰ দৰ্শনত গৈছে। কামাখ্যা মন্দিৰৰ দৰ্শনত গৈ কেনে কোনোবা ওপৰতে খোজকাঢ়ি গৈছে, কি মানে কি মহিলা আৰু পুৰুষ এজন মানে কিবা মাথা ঘূৰাইছিল নে কি, সেইকাৰণে সিহঁতে মানে কি ওপৰতে মানে ভিৰৰ পৰা ছাইড কাটিছে। তো সেইকাৰণে সেনেকৈ যাইছিল, মানুহে বটল মাৰিছে, কিবা কৰিছে। মানে কামাখ্যা মাক মানে দৰ্শন কৰিব যায় কেনে তো মহিলাৰ ওপৰত মানে কি কৰিছে, বটল মাৰিছে। মানে কেনেকুৱা লেভেলৰ মাইণ্ডছেট হ'ব লাগিব ভাবক। মানে তো আপোনালোকে চাওকচোন, এইটো ক্লিপ চাওক। মানে যিজন ল'ৰা আৰু ছোৱালী আছিলে সিহঁতে মানে ক্লিয়াৰ কৰি দিছে ল'ৰাজনে, মানে কি হৈছিল আচলতে, ঘটনাটো কি হৈছিল। কামাখ্যা মন্দিৰৰ দৰ্শনত যাওঁতে মানে সিহঁতৰ ওপৰত যে বটল মাৰিছিল, মানে কি হৈছিল ল'ৰাজনে গোটেইখিনি কৈ দিছে। তো আপোনালোকে চাওকচোন, ক্লিপটো চাওক। ওপৰত যে ভিডিঅ'টো দেখি আছে মই আৰু মোৰ ৱাইফে হয়। আচলতে আমাৰ লগত হৈছিলে কি, সেইখিনি কথা জনাবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। প্ৰথমতে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই লওক, আচলতে আমাৰ লগত ঘটিছিলে কি। এতিয়া আচল কথালৈ আহোঁ, আমাৰ লগত হৈছিলে কি। যোৱাকালি মানে 24 তাৰিখ বুধবাৰ আমি 2টামান বজাত, প্ৰায় দুপৰীয়া 2টামান বজাত কামাখ্যা মেইন গেটৰ পৰা মানে খোজ কাঢ়িব আৰম্ভ কৰিছোঁ। প্ৰায় 3 ঘণ্টামান খোজ কঢ়াৰ পিছত মানে ওপৰত ইমান ভিৰ, অলপো মানে মানুহ আগবাঢ়িব জাগাই নাই, ঠাইয়ে নাই। তাৰপিছত ওপৰৰ পৰা দেখিছোঁ বেডত মানুহ লৈ আহি আছে, মানে চেঞ্চলেছ হৈছে, তাত পৰিছে বহুত মানুহ, মানে মূৰ ঘূৰাই। তাৰপিছত তেনেকৈ তাত ওপৰত ৰখি আছোঁ। অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত মানে ৱাইফৰো মাথাটো ঘূৰালে, তেওঁ পৰি গ'ল মানে বেহুচ হৈ। তাৰপিছত মই মূৰত অলপমান পানী ঢালি দিলোঁ। তাৰপিছত আৰু মানে ৱাইফক ওপৰত লৈ যোৱাৰ মানে মই সাহস কৰা নাই যে আৰু হ'ব পাৰে বুলি তেনেকুৱা। তাৰপিছত তাত তেনেকৈ ৰখি প্ৰায় 11টামান বাজিলে। কাষত বহুত মানুহ মানে ফেনৰ তলত বহি আছে, পৰি আছে বহুত, মানে কোনো উঠিব নোৱাৰেই। ওপৰত যাব সাহস কৰা নাই, ঘূৰি আহিব সাহস কৰা নাই। তাৰপিছত তেনেকৈ ৰখি থাকিলোঁ তাত। ৱালখনৰ ওপৰেদি মানে বহুত মানুহ অহা যোৱা কৰি আছিলে। ভাবিলোঁ তালৈকে কিবা কৰি যাব পাৰিলে হয়তো পিছলৈ ঘূৰি আহিব পাৰিম। তাৰপিছত মানুহৰ কাষেৰে কিবা কৈ মানে ৱালত উঠিলোঁ ষ্টেপেদি। তাৰপিছত সেইটো চাইডেদি যাব আৰম্ভ কৰিলোঁ। অলপমান যোৱাৰ পিছতে তলৰ মানুহবিলাকে চিঞৰ বাখৰ কৰিছে আৰু লগতে পানীৰ বটল মাৰিছে। আপোনালোকে ভিডিঅ'ত দেখিছে মাত্ৰ এটা পানীৰ বটল মানে মাথাত পৰিছে। এটা মানুহে মাৰা নাই, বহুত মানুহে পানীৰ বটল মাৰিছে, যিটো ভিডিঅ'ত মানে উঠা নাই। বহুত মানুহে, এনেকুৱা এটা মানুহ নাই যোন মানুহে মানে চিঞৰ বাখৰ কৰা নাই, লগতে পানীৰ বটল দলিয়াইছে। কি ক'ম আৰু, ইয়াতে ক'ব লগা একো ভাষা নাই। তাৰপিছত তেনেকৈ ওপৰে দিয়ে মানে ৱাইফেটো কান্দিলে, আহিব পৰাই নাই, এনেই অলৰেডি তেওঁ মানে চেঞ্চলেছ হৈ আছিলে। আৰু যদি পানীৰ বটল তাতে মাথাত পৰাৰ পিছত তেওঁ যদি আৰু তলত পৰিলে হয়, তেতিয়াহ'লে ৰিক্স কোনে ল'লে হয়। আৰু লগতে এটা কথা আপোনালোকক জনাওঁ যে মোৰ বা ৱাইফৰ তাতে দোষ কি, যদিহে মানে আমি তলৰ পৰা ওপৰলৈকে মানুহক ঠেলা হেঁচা কৰি যদি ওপৰলৈ দৰ্শন কৰিবলৈ চেষ্টা কৰিলোঁ হয়, মাক দৰ্শন কৰিবলৈ যদি গ'লো হয়, তেতিয়াহ'লে আমাৰ ভুল হ'লে হয়। কিন্তুতো আমি কাকো একো ডিষ্টাৰ্ব নকৰাকৈ আমিতো তল পিনেহে নামি আহিছোঁ। ইয়াত আমাৰ ভুল কি আপোনালোকে জনাবচোন। তো চালে আপোনালোকে ক্লিপটো চালে, মানে কেনেকুৱা লেভেলৰ মাইণ্ডছেট হ'ব লাগিব ভাবক। মানে কি ক'ম আৰু, মানে ভাষা নাই। তো অসমত থাকি মানে অসমীয়াজনৰ লগত মানে এনেকুৱা হৈছে মানে। আৰু প্ৰথম কথা কি, সিহঁতৰ মানে একো দৰ্শন চৰ্শন হোৱা নাই, একো হোৱা নাই, একো মন্দিৰত যোৱা একো লাভেই হোৱা নাই দেখোন। সিহঁতে ৰাস্তাত মানুহক মানে কি বটল মাৰিছে। আৰু মানে কি ক'ম, আমাৰ অসমৰ মানুহবিলাক হৈছে কি মানে মাইণ্ডছেটটো ইমান বেয়া কিয় হৈ গৈছে। মানে মন্দিৰত দৰ্শন কৰিব গৈছে, তো আনক মানে কি জাজ কৰিব নালাগে। আমাৰ মানে অসমৰ কি মানুহে ডাইৰেক্ট মানে মানুহক মানে ভালকৈ কাষত নাযায়, নুসুধাকৈ মানে কি ডাইৰেক্ট জাজ কৰে। তো কাষত যাই সুধিব লাগিছিল যে কিয় মানে ওপৰত আছে, কি হৈছে, মানে কিয় এনেকৈ যায়। সুধি লোৱা আচলতে, কমচে কম সুধিটো ল'ব লাগে ন। মানে কি ক'ম আৰু, এনেকুৱা লেভেলৰ মানুহ মানে। তো সিহঁতে গৈছে ভগৱানক পূজা কৰিব, আৰু পূজা কৰিব যাওঁতে মানে কি ৰাস্তাতে মানে কি কোনোবা যাই আছে, বটল মাৰিছে, কিবা কৰিছে, আৰু হুল্লু দিছে মানে কি, মানে আধা বাঢ়িছে গোটেইবিলাকে। তো কি ক'ম আৰু, এইবিলাক নকৰিব। কাৰণ মানে কেনেকৈ যাব আপুনি আপোনাৰ মানে মহিলা মানুহক লৈ কেনেকৈ যাব সেনেকৈ, যদি এনেকুৱাই হয় সমাজত, যদি এনেকুৱা হৈ থাকে। কি ক'ম আৰু, কেলা ভাল নেকি কেলা। প্লিজ এইবিলাক বন্ধ কৰক, মানে দেই প্লিজ কৈছোঁ, এইবিলাক বন্ধ কৰক। মানে ভাষা নাই আৰু দক।
নেক্সট টাইম যাতে এনেকুৱা কাৰ লগত নহয় তাকেই কামনা কৰিছোঁ আৰু